নমস্কাৰ, মই সেলিম শেখ জিনিয়া, ধুবুৰী জিলা আম আদমি পাৰ্টিৰ ষ্টুডেণ্ট উইক CYSৰ সভাপতি আৰু আম আদমি পাৰ্টিৰ ধুবুৰী জিলা সাধাৰণ সম্পাদক পদবীৰ পৰা মই অব্যাহতি ল'লোঁ। কাৰণ আম আদমি পাৰ্টিত অসমত একো অস্তিত্ব নাই আৰু আম আদমি পাৰ্টিৰ বহুকেইগৰাকী নেতায়ে বেলেগ দল যোগদান কৰিল, যদিও মই যোগদান কৰা নাই। মই 3 মাহ আগৰে পৰা আম আদমি পাৰ্টি বাদ দিম বুলি ভাবি আহিছিলোঁ, যদিও আজি ফাইনেলি মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই চবকে জনাব বিচাৰিছোঁ, আজিৰ পৰা মই মোৰ পদবীৰ পৰা পদত্যাগ কৰি নন পলিটিকেলি কাম কৰি যাম বুলি সিদ্ধান্ত লৈছোঁ। আৰু কোনোদিনেও মই ৰাজনীতি প্লেটফৰ্মত কাম নকৰিম বুলি সিদ্ধান্ত লৈছোঁ। গতিকে আগন্তুক দিনত সমাজৰ হৈ কাম কৰি যাম, নন পলিটিকেলি ধুবুৰী লোকেল ইছ্যু লৈ কাম কৰি যাম, প্ৰতিটো সমস্যা লৈ মাত মাতিম, এই আশা ৰাখিলোঁ। আৰু বিভিন্ন সময়ত মই হয়তো মই কাকলৈ সমালোচনাও কৰিছোঁ, তো মই তেওঁলোকৰ পৰা ক্ষমা বিচাৰি আৰু আম আদমি পাৰ্টি অসমত কেতিয়াও নাহে আৰু অস্তিত্ব নাই, সেয়ে ভাবি মই মোৰ পদবীৰ পৰা পদত্যাগ কৰিলোঁ। ধন্যবাদ।